মুকালমুৱাত বন্ধ সমৰ্থকক আটক আৰক্ষীৰ। নলবাৰী জিলাৰ মুকালমুৱাত আজি পুৱাই আটক কৰা হৈছে বন্ধ সমৰ্থকক। ভাৰত বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহা সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে। নিখিল ভাৰত কৃষক সভাকে ধৰি আন কেইবাটাও সংগঠনৰ 20 গৰাকী সদস্যক আটক কৰিছে আৰক্ষীয়ে। মুকালমুৱা আৰক্ষীয়ে আটক কৰে বন্ধ সমৰ্থনকাৰীসকলক। সম্প্ৰতি মুকালমুৱা আৰক্ষী থানাত ৰখা হৈছে আটক কৰা বন্ধ সমৰ্থনকাৰীসকলক। এছএফআই ৰাজ্যিক সমিতিৰ সদস্য গাজীউৰ ৰহমান চৌধুৰী, CITUৰ নলবাৰী জিলা সমিতিৰ সম্পাদক জয়নাল আলী আহমেদ, নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সভাপতি হবিবুৰ আলী, সম্পাদক ভুৱনেশ্বৰ বৰ্মনসহ 20 গৰাকী বন্ধ সমৰ্থকক মুকালমুৱা আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে মুকালমুৱাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে।